অসম চৰকাৰৰ শিক্ষক নিযুক্তি এটা ভাল খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অহা 30 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰৰ তৰফৰ পৰা যি নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ অধীনত বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰা হ'ব। তাৰে ক্ষেত্ৰত ডাইৰেক্টৰ অৱ এলিমেণ্টেৰী এডুকেশ্যনৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে। 2021 18 যি ছেপ্টেম্বৰ তাৰিখে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, তাত এপ্লাই কৰা বহুসংখ্যক প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওঁলোকৰ যি কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ ৰাখি থোৱা আছিল, সেই কেণ্ডিডেটসকলৰ ভিতৰত তলত উল্লেখ কৰা কেণ্ডিডেটসকলৰ বাবে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব। কাৰণ তেওঁলোকৰ ভেৰিফিকেশ্যন কৰাৰ পাছত সকলোখিনি চালি জাৰি চোৱাৰ পিছত তেওঁলোকক এই যি নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকৰ নিযুক্তি দিবলৈ আগবাঢ়িছে অসম চৰকাৰ। এই কেণ্ডিডেটসকলৰ ভিতৰত সেই 9গৰাকী কেণ্ডিডেট তেওঁলোকে আপাৰ প্ৰাইমেৰী লগতে লোৱাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ বাবে এপ্লাই কৰিছিল। সেইসকলৰ ভিতৰত হাবিবা আঞ্জুম, নেইমা মেহজাবিন, মাৰ্টিনা ইংটিপি, এইদৰে আদিকৈ টোটেল 9গৰাকী কেণ্ডিডেট DWIৰ তৰফৰ পৰা তেওঁলোকক 23 তাৰিখে যি ভেটেৰিনেৰী কলেজ ফিল্ডত অৰ্থাৎ খানাপাৰা ভেটেৰিনেৰী ফিল্ডত যি নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, তাত তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব। ডাইৰেক্টৰ অৱ এলিমেণ্টেৰী এডুকেশ্যনৰ তৰফৰ পৰা এখন এটি গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ হৈছে। আপোনালোকৰ ইয়াক শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।